নমস্কাৰ বাস্তু আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আগত আলোচনাৰ বাবে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু যে আপোনাৰ ঘৰৰ প্ৰথম ৰুটিখনৰ চমৎকাৰ। হয়, আপোনালোকে শুনি হয়তো আচৰিত খাব। আপোনালোকৰ ঘৰৰ প্ৰথম ৰুটিখনে কেনেকুৱা ধৰণৰ চমকপ্ৰদ ফলাফল আপোনাৰ বা আপোনাৰ ঘৰখনলৈ কঢ়িয়াই আনিব পাৰে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক জনাওঁ যে বাস্তু আছাম চেনেলটোলৈ যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে বা চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব, কাষত থকা নটিফিকেশ্যন বেলটো দিব, অল কৰিব। তেতিয়া যেতিয়া আমি এনেবিলাক বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিম আপোনালোকে আপোনালোকৰ মোবাইল স্ক্ৰীণত দেখিবলৈ পাব। আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু আপোনালোকৰ আগত লৈ আহিছোঁ যে আপোনাৰ ঘৰৰ প্ৰথম ৰুটিখনৰ চমকপ্ৰদ ফলাফল। হয়, এটা শাস্ত্ৰৰ পৰা অনা এটা উপায়, যিটো উপায় কৰি আপোনালোকে সাংঘাতিকভাৱে বেনিফিট হ'ব পাৰে। ঘৰৰ প্ৰথম ৰুটিখনত ইমানকেইটা ফলাফল থাকিব পাৰেনে? য়েছ। এই কামে আপোনাক এনেকুৱা ধৰণৰ শক্তি প্ৰদান কৰিব পাৰে, আপোনাৰ ঘৰখনক ইমান ফলাফল দিব পাৰে আপোনালোকে ভাবিব নোৱাৰে। কামটো কিন্তু অতি সামান্য। এটা কথা আপোনালোকে জানিব, আমাৰ শাস্ত্ৰমতে আমি যেতিয়া ৰাতিপুৱা ৰুটি বনাওঁ, এতিয়া কথা হ'ল যিসকল লোকে ৰুটি নবনায় এই কামটো কৰিবলৈ হ'লে আপোনালোকে ৰুটি বনাব লাগিব। ৰুটিৰ বাহিৰে ব্ৰেড দিলে নহ'ব, একদম ডাইৰেক্ট কথা, ৰুটিয়েই হ'ব লাগিব। কথা আছে, কাৰণ এই ৰুটিত মন কৰিব সূৰ্য আৰু মংগলৰ বসবাস। ব্ৰেড, বিস্কুট, ফল এইবিলাক কোনো কাম নিদিয়ে, এই ৰুটিয়েই হ'ব লাগিব। আপোনালোকে ৰুটি বনোৱা অভ্যাস আছে নাই সেইটো পাছৰ কথা। যদি অভ্যাস নাই তেন্তে এইটো অভ্যাসত পৰিণত কৰক। কাৰণ বাস্তু ফল কৰা মানে নিজক পৰিৱৰ্তন কৰা, ৰূপান্তৰ কৰা। কোন দিশে? ভালৰ দিশে। আমি শাস্ত্ৰত আমাক কি কৈছে যে আমি ৰাতিপুৱা যেতিয়া ঘৰত ৰুটি বনাওঁ, আমাৰ ৰান্ধনীশালৰ প্ৰথম ৰুটিখন আমি গৰুৰ বাবে থ'ব লাগে। য়েছ, প্ৰথম ৰুটিখন আছুতীয়াকৈ ৰাখি সেইখন গৰু মাতাক, গাই মাতা বুলি কওঁ আমি, গৰুৰ বাবে ৰাখিব লাগে। আপোনাৰ ঘৰৰ প্ৰতিদিনে ৰাতিপুৱা বনা প্ৰথম ৰুটিখনৰ কালে যাব লাগে? গৰুলৈ যাব লাগে। এতিয়া কথাটো হ'ল যে গৰুলৈ কিয়? ডাঙৰ প্ৰশ্ন। অন্য জীৱ জন্তুলৈ কিয় নহয়? এইটো কাৰণেই যে আমাৰ হিন্দু শাস্ত্ৰত বিশ্বাস যে গৰুত ৩৩ কোটি দেৱ দেৱী বসবাস কৰে। অৰ্থাৎ আপুনি গৰু ৰুটি খোৱা মানে ৩৩ কোটি দেৱ দেৱীক প্ৰতিদিনে ৰাতিপুৱাই প্ৰসন্ন কৰা। য়েছ, সেইকাৰণেহে আমাক গৰুক খোৱাবলৈ কয়। কাৰণ হিন্দু শাস্ত্ৰত গৰুক অত্যন্ত পবিত্ৰ প্ৰাণী হিচাপে গণ্য কৰা হয়। কিন্তু এয়া মহ, ছাগলীক খোৱালে নহ'ব। আমাক কি কৈছে যে ঘৰৰ ৰাতিপুৱা ৰুটিখন, প্ৰথম ৰুটিখন গৰুৰ বাবে আমি আছুতীয়াকৈ ৰাখিব লাগে। এই ৰুটিখনত আপোনালোকে কি কৰিব? এই ৰুটিখনত আপোনালোকে দুটামান তুলসী পাত মোহাৰি পেলাই এই ৰুটিখনত লগাই দিব আৰু সামান্য পৰিমাণৰ চেনি দি দিব। হয়, গুড়ো দিব পাৰে, কিন্তু গুড় খালে গৰু কেতিয়াবা লাগি ধৰে, সেইকাৰণে মই চেনি বুলিয়েই কৈছোঁ। তাৰমানে মিঠা বস্তু হ'ব লাগে। ৰুটি কেনেকুৱা ৰুটি হ'ব লাগে যে আপোনাৰ শুকান ৰুটি হ'ব লাগে, ঘিউ ৰুটি নহয়। বিশুদ্ধ আটাৰ শুকান ৰুটি, তাত অলপ তুলসী পাত মোহাৰি লগাই দিব আৰু তাত অকণমান চেনি ছটিয়াই দিব। প্ৰত্যেক দিনে এখন, নিম্নতম এখন ৰুটি আপুনি ৰাতিপুৱা সময়ত আপুনি ধৰক থৈ দিলে, ৰাতিপুৱা সময়ত আপুনি গৰু নাপালে, আপুনি কামলৈ ওলাই যাওঁতে সেই ৰুটিখন লগত লৈ গৈ ৰাস্তাত কোনোবা গৰুক খুৱাই দিব লাগে। য়েছ, এই কৰ্মটোৰ ওপৰত আপুনি দেখিব যে আপোনাৰ জীৱনত থকা নানা বাধা লাহে লাহে আঁতৰিছে। এদিন দুদিন কৰিলেতো নিশ্চয় ফল নাপায়। আপোনালোকে এই কৰ্মটো ভাবক এটা মোৰ দৈনন্দিন জীৱনৰ এটা কাৰ্যসূচীলৈ পৰিণত কৰক। আমি ভাৰতৰ বিভিন্ন জেগাত, বিভিন্ন ৰাজ্যত আমি এনেকুৱাও দেখিছোঁ, এনেকুৱা এটা পৰ্ব দেখিছোঁ, হয়, যে গৰুক ৰুটি ৰাতিপুৱা খুৱাই ৰাতিপুৱা এটা সময়ত গৰু আহি ঘৰৰ দুৱাৰমুখত থিয় হৈ যায়। কাৰণ তেওঁলোকে জানে যে ৰাতিপুৱা আমাক সদায় ৰুটি খুৱায়। আৰু এটা সময়ত গৰুজনী আহি পেলাই গেটৰ মুখত পাই পেলাই হেম্বেলিয়ে, তাৰমানে তেওঁলোকৰ অন্ন বিচাৰি আহিছে, ৰুটি বিচাৰি আহিছে। এইটো কেতিয়া হয়? এইটো আপোনাৰো হ'ব। হয়, মই প্ৰথমে আজি আপোনালোকক কথাটো জনালোঁ। আপোনালোকে লাহে লাহে এইটো এটা অভ্যাসত পৰিণত কৰক। কেইবছৰমান কৰাৰ পাছত আপোনাৰ ঘৰতো হয়তো এজনী গৰু আহি পেলাই থিয় হ'বহি, হেম্বেলিয়াবহি ৰাতিপুৱা এখন ৰুটিৰ সন্ধানত। কাৰণ ইয়াত সাংঘাতিক ধৰণৰ পুণ্য আছে, ইয়াত সাংঘাতিক ধৰণৰ ফলাফল আছে। ফলাফল কি ফলাফল?
এটা কথা আপোনালোকে গম পাব যে আপোনালোকৰ ঘৰখনত আপোনাৰ ক্ষেত্ৰত ঘৰৰ প্ৰতিজন সদস্যৰ ক্ষেত্ৰত ধন টকা পইচাৰ ক্ষেত্ৰতে হওক জীৱন যাত্ৰাৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক থকা নানা বাধা বিঘিনি অলমোষ্ট 50% বাধা বিঘিনি এইটোতে আপোনাৰ নাইকিয়া হয় মই আপোনাক মই এটা খুব প্ৰেক্টিকেল কথা কৈছোঁ যে আমাৰ কৰোনা ভাইৰাছৰ সময়ত ইমান দিন আমাৰ যে ব্যৱসায় বাণিজ্য অত্যন্ত বেয়া ব্যৱসায় বাণিজ্যৰ পাছত আমি যেতিয়া কৰোনাৰ লাহে খুলিছে আমাৰ যেতিয়া খুলিছে যে বন্ধটো খুলিছে তেতিয়া আমি বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰত আমি গৈ সুধিছোঁ যে আপোনালোকৰ ব্যৱসায়টো কেনেকুৱা চলিছে আপোনাৰ ব্যৱসায়টো কেনেকুৱা চলিছে তেওঁলোকে এটা কথা কয় যে ব্যৱসায় একদম বেয়া একমাত্ৰ গৰুক ৰুটি খুৱাই আমাৰ ব্যৱসায়টো কোনো ৰকমে আমি আগবঢ়াই লৈ গৈছোঁ ডাঙৰ কথা এইটো ইমান বেয়া দিনৰ মাজতো বিক্ৰী বাৰ্তা নোহোৱাৰ দিনতো সদায় ৰাতিপুৱা গৰুক ৰুটি খোৱাৰ অভ্যাসে তেওঁলোকৰ ব্যৱসায়টো মৰি নোযোৱাকৈ আগবঢ়াই লৈ গৈছে মই এটা সৰু এক্সাম্পল দিছোঁ এনেকুৱা ঢেৰ এক্সাম্পল আছে ইমানখিনি ক'বলৈ নিশ্চয় সময় নহ'ব কিন্তু মই আজি আপোনালোকক মূলতঃ কি জনালোঁ যে এই ৰাতিপুৱাৰ যিখন ৰুটি প্ৰথম ৰুটিখনৰ আপোনালোকৰ ঘৰখনক সদায় যদি আপুনি খুৱাই গৰুক আপোনাক ক'ৰবাত পৰিয়ালটোলৈ লৈ যাব পাৰে আৰু এটা কথা এইটো কোনো ডাঙৰ কৰ্ম নহয় এইটো প্ৰকৃততে আমাৰ শাস্ত্ৰত কোৱা মতে এখন ঘৰত সদায় ৰাতিপুৱা কৰিব লগা এটা নিত্য কৰ্ম য়েছ আমি যেনেকৈ ব্ৰাছ কৰোঁ গা ধুওঁ ৰাতিপুৱা ভগৱানক এবাৰ হ'লেও আমি মূৰ ধুৱাওঁ ঠিক এইটো এটা আমাৰ নিত্য কৰ্মৰ ভিতৰত পৰে কিন্তু আমি দেখা পাওঁ আমাৰ অসমীয়া সমাজত এই নিত্য কৰ্মৰ এই দৈনন্দিন কৰিব লগা কৰ্মৰ খুবেই অভাৱ এনেকুৱা নহয় যে নকৰে বহুত মানুহে কৰে কাৰণ যিসকলে কৰে তাৰ বেনিফিট পাইছে সেইকাৰণে এই কৰ্ম নেৰে আজি আপোনালোকে জানক লাহে অভ্যাসত পৰিণত কৰক যেতিয়া আপুনিও ফলাফল পাব তেন্তে নিশ্চয় আপুনিও নেৰিব সদায় কৰিব দহুবন কাটি কৰি আপুনি এই কৰ্ম কৰিব কাৰণ কিয় এই কৰ্মই আপোনাক শক্তিশালী কৰিব এই কৰ্মই আপোনাৰ ঘৰখনৰ উন্নতিত ইন্ধন যোগাব অশান্তি দুখ দুৰ্দশাৰ পৰা আপোনাক ৰক্ষা কৱচৰূপে আপোনাক বচাই ৰাখিব এতিয়া মই এইখিনিতে আৰু এটা কথা আপোনালোকক জনাওঁ যে ধৰি লওক আপোনাৰ সদায় গৰুক ৰুটি খুৱাবলৈ অসুবিধা যিসকলৰ অসুবিধা মই তেওঁলোকৰ বাবে এইটো কথা কৈছোঁ ধৰি লওক আপুনি এনেকুৱা ধৰণৰ আপুনি হয়তো আপোনাৰ ঘৰৰ ওচৰত গৰু পাবলৈ নাই কিন্তু বিচাৰিলে নিশ্চয় পোৱা যায় কিন্তু আপোনাৰ বিভিন্ন ধৰণৰ অসুবিধা আছে যে আপুনি ডেইলি আপোনাৰ কাৰণে পচিবল হোৱা নাই তেন্তে আপোনালোকে এটা কাম কৰিব পাৰে ইয়াৰ বিকল্প হিচাপেহে মই দিছোঁ এটা কাম আপোনালোকে নিশ্চয় কৰিব পাৰে যে প্ৰত্যেক পূৰ্ণিমা আমি জানো যে এমাহত এদিন পূৰ্ণিমা আহে আপোনালোকে সেই পূৰ্ণিমাত ৰাতিপুৱাৰ সময়ত আপোনালোকে ঘৰত 30খন ৰুটি বনালে হয় তাৰমানে এদিনৰ এখন ৰুটিকে 30 দিনৰ 30খন ৰুটি 30খন আপোনালোকে ৰুটি বনালে সেই ৰুটিখন আপোনালোকে লৈ গ'ল কোনোবা গোহালা আপোনালোকে নিশ্চয় শুনিছে আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে বা প্ৰত্যেক জিলাতে এখন নহয় এখন গোহালা থাকে গোহালাত আপোনালোকে গৈ এই 30খন ৰুটি আপোনালোকে গৰুক খুৱাই দিব য়েছ বহুত ফলাফল পাব আপোনালোকে যদি আপোনাৰ ওচৰে পাজৰে কোনো গোহালা নাই তেন্তে আপুনি কি কৰিব যে পূৰ্ণিমাৰ দিনাখন ৰাতিপুৱা সময়ত আপোনালোকে সেই ৰুটিখন লৈ গৈ চেষ্টা কৰিব যাতে 30 জনী গৰুক এখন ৰুটিকে খুৱাব পাৰে 30 জনী যদি গৰু নাপায় তেনেহ'লে আপোনালোকে যিমান সংখ্যক গৰু পায় সিমান জোখৰ খুৱাব কিন্তু এজনী গৰুক আটাইকেইখন নোখুৱাব মিনিমাম 5 জনী 6 জনী 7 জনী 8 জনী গৰুক আপোনালোকে এই ৰুটিখিনি খুৱাই দিলে আপুনি মনত এটা কথা ভাবিব যে প্ৰত্যেক দিনে এখন ৰুটি খোৱাৰ সংকল্প লৈছিলোঁ যেটো পূৰণ কৰিব নোৱাৰিলোঁ সেয়েহে আজি পূৰ্ণিমাৰ শুভ সময়ত প্ৰত্যেক দিনে এখন ৰুটি আপোনাৰ নামত অৰ্পণ কৰি একেলগে আপোনালোকক খুৱাবলৈ আহিছোঁ এই কৰ্মৰ পৰা আপোনালোকে ভাবিব নোৱাৰা বেনিফিট পাব পাৰে আৰু ইয়াৰ চমকপ্ৰদ ফলাফল আপোনালোকে নিজে আপোনালোকৰ জীৱনত আপোনালোকৰ ঘৰখনত দেখিবলৈ পাব আশা কৰোঁ আজি আপোনালোকক এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু দৰকাৰী কথা জনালোঁ এই উপায়টো আপোনালোকে প্ৰত্যেকে অৱলম্বন কৰক নিজক শক্তিশালী কৰক ঘৰখনৰ সুখ শান্তি ইন্ধন যোগাওক আশা কৰোঁ আজি আমাৰ ভিডিঅ'টোৰ মাজত এটা নতুন আৰু এটা অত্যন্ত দৰকাৰী কথা গম পালে যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব কৰিব ঘৰখন যদি বাস্তুসন্মত কৰিব বিচাৰে আমাৰ সৈতে যোগাযোগ কৰি এপইণ্টমেণ্ট ল'ব পাৰে আপোনালোকৰ প্ৰশ্ন মতামত উপদেশ কমেণ্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব